নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি গাঁৱৰ ওচৰৰে বিয়া এখন খাবলৈ ওলাইছোঁ আৰু এয়া আমি বৌ দুইগৰাকী মোৰ বৌ হয় আৰু মৌমানক বৌয়ে লৈ দিছে। তাৰপৰা এইফালে বৌ ছোৱালী অদিতি বৌহঁতৰ লগত আহিলে এটাই সুবিধা আৰু পোৱালীজনী ধৰি দিছে। মই একদম পূৰা আৰামত আহিছোঁ। এইফালে বিয়া ঘৰ পাই গ'লোহি আৰু ইয়াতে বহি আছোঁ আৰু ইয়াক কফি খাই লৈছোঁ আৰু মাজৰজন দেখিছে যে তেওঁৱে হৈছে বিয়া ঘৰৰ মানে দৰা আৰু খাবলৈ মাতিলে। এইফালে খাবলৈ আহিলোঁ। এয়া পোলাও, ভাত, দাইল, নিৰামিষ চব্জি, পনীৰ, ছাগলী মাংস, মাছ আৰু কিবাকিবি ধেৰ আছিলে। খাই বৈ হৈ গ'ল, ধুনীয়াকৈ খাই ল'লোঁ আৰু অলপ দেৰি বহিলোঁ। তাৰপাছত ঘৰলৈ আকৌ আহি আছোঁ। বহি থকানো কি ভিডিঅ' কৰিম নহয় জানো, ভিডিঅ' নকৰিলোৱে। তাৰপৰা আমাৰ লগত কোন কোন আহিছিলে আপোনালোকক বোলো দেখাই দিওঁ। আমাৰ মাও আহিছিলে, মা থাকিয়ে আহিলে, বৌৰ লগত আহিম বুলি ক'লে। আৰু এয়া বৌ ছোৱালী অদিতিয়ে আকৌ মৌমানক ধৰি দিছে আৰু আমি আহি আছোঁ এতিয়া। ঘৰৰ একদম ওচৰতে হয়, ইখন গাঁও হয়, ইখন গাঁও হ'লেও মানে ওচৰৰে হয় আৰু এইফালে আহি আছোঁ। আৰু এয়া আমাৰ বৰ্তা দেখিছেনে, পূৰা নমস্কাৰ দিয়া চোলা তোলা পিন্ধি লৈছে আৰু এয়া আমি ঘৰো আহি পাই গ'লোহি। মৌমানো শুইয়ে থাকিলে কোচতে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। থেংক ইউ, বাই।